দৰ্শকসকল আজিৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ পদত্যাগ আৰু ৰাজ্যপালৰ হাতত দাখিল কৰিলে পদত্যাগ পত্ৰ। দৰ্শকক জনাই আছো এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ, ৰাজ্যপাল সত্যদেৱ নাৰায়ণৰ হাতত দাখিল কৰে পদত্যাগ পত্ৰ। আৰু দুদিন পূৰ্বে বিপ্লৱ দেৱে দিল্লীত সাক্ষাৎ কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহক আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ পদত্যাগ। দৰ্শকসকল ৰাজ্যপালৰ হাতত দাখিল কৰে পদত্যাগ পত্ৰ। দৰ্শকসকল ৰাজ্যপাল সত্যদেৱ নাৰায়ণৰ হাতত দাখিল কৰে এই পদত্যাগ পত্ৰ। আজিৰ ২ নম্বৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ, ৰাজ্যত প্ৰকৃতিয়ে ল'ব পাৰে ভয়ংকৰ ৰূপ। ১৭ মেলৈকে প্ৰচণ্ড বৰষুণ বজ্ৰপাতৰ সতৰ্কবাণী আৰু অনাগত ৩ দিনলৈকে নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা। দৰ্শকসকল বিশেষকৈ ধুবুৰী, কোকৰাঝাৰ, বাক্সা, কৰিমগঞ্জ, হাফলঙত হ'ব পাৰে নেৰানেপেৰা বৰষুণ। জনাই আছো এই মুহূৰ্তত সকলোতকৈ ডাঙৰ খবৰ। ইতিমধ্যে উজনিৰ পৰা নামনিলৈ নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি নৈসমূহৰ জলপৃষ্ঠ। দৰ্শকসকল ধুমুহাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন। দৰ্শকসকল অসমৰ লগতে উত্তৰ পূবকো বহুকেইখন ৰাজ্যত বৰষুণৰ সতৰ্কবাণী আৰু জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। দৰ্শকসকল আজিৰ ৩ নম্বৰ খবৰটো হৈছে ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকসকলৰ বাবে জৰুৰী খবৰ আৰু বিদ্যুৎ গ্ৰাহকৰ বাবে বিশেষ ৰেহাই ঘোষণা চৰকাৰৰ আৰু ৩ মাহৰ অধিক দিন বিদ্যুৎ বিল অনাদায় হৈ থকা গ্ৰাহকে লাভ কৰিব এই বিশেষ ৰেহাই। দৰ্শকসকল অনাদায় মাচুলৰ ওপৰত চৰকাৰৰ অধিশুল্ক ৰেহাই আৰু এই আঁচনিৰ জৰিয়তে ১০০% অধিশুল্ক ৰেহাই ঘোষণা। ৩০ এপ্ৰিললৈ ৩ মাহ বা ৩ মাহৰো অধিক বকেয়া টকা গ্ৰাহকে লাভ কৰিব ৰেহাই আৰু নিয়মীয়া TDC আৰু PDC LD গঢ়োৱা গ্ৰাহকৰ বাবে এই ৰেহাইৰ ঘোষণা আৰু ৩১ মাৰ্চলৈ অন্যান্য TDC গ্ৰাহকৰ বাবে দুয়োটা LT আৰু HT শ্ৰেণীৰ বাবে এই আঁচনি। দৰ্শকসকল ৩০ মেলৈকে বৈধ এই অধিশুল্ক ৰেহাই আঁচনি আৰু অধিশুল্ক ৰেহাই আঁচনিৰ এককালীন নিষ্পত্তিকৰণৰ ব্যৱস্থা চৰকাৰৰ। দৰ্শকসকল আজিৰ ৪ নম্বৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ পদত্যাগৰ পিছত চৰ্চালৈ আহিছে কোন হ'ব ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী আৰু তাৰ পিছতে ডক্টৰ মানিক শ্বাহ হ'ল ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী। ত্ৰিপুৰা বিজেপিৰ সভাপতি আছিল ডক্টৰ মানিক শ্বাহ আৰু ৰাজ্যসভাৰো সংসদ আছিল ডক্টৰ মানিক শ্বাহ আৰু মানিক শ্বাহৰ নেতৃত্বক সমৰ্থন অধিকাংশ বিধায়কৰ আৰু কেন্দ্ৰীয় নেতৃত্বৰো গ্ৰীণ ছিগনেল মানিক শ্বাহলৈ আৰু কিছু সময় পূৰ্বে পদত্যাগ কৰিছিল বিপ্লৱ কুমাৰ দেৱে আৰু ডক্টৰ মানিক শ্বাহ হ'ল ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী। দৰ্শকসকল এনেধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ নাপাহৰিব।